নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ কলেজলৈ। কলেজ ড্ৰেছযোৰ পিন্ধি লৈছোঁ। আজি আমাৰ কলেজত ফেচাৰ্ছ আছে। ফেচাৰ্ছৰ প্ৰথমটো দিন দুদিনীয়াকৈ পাতিছে। কাইলৈ আৰু আজি 21 অক্টোবৰ। আজি কলেজৰ ষ্টুডেণ্টবিলাকৰ কিছুমান প্ৰগ্ৰেম আছে আৰু কাইলৈ ছিংগাৰ আহিব। কোন আহিব নাজানো, বাট কোনোবা আহিব আৰু তো ভাবিছোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ। ভয়কৈ আৰম্ভ কৰিছোঁ কাৰণ কলেজ ড্ৰেছত ভিডিঅ' কৰা মই দেখাই নাই, সেইটো কাৰণে একো নাই বাৰু, তথাপি আৰম্ভ কৰিছোঁ। ভাবিলোঁ ফেচাৰ্ছৰ দিনটো যিহেতু সেইখন কলেজত মই প্ৰথম, সেইটো কাৰণে ভাবিলোঁ প্ৰথম ফেচাৰ্ছৰ দিনটো সাঁচি থওঁ, সেই ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই ভাবিছিলোঁ মানে চাদৰ মেখেলা এযোৰ পিন্ধি যাম। গোটেইখিনি লগৰে মানে চাদৰ মেখেলা পিন্ধি যাম বুলি ভাবিছিলে আৰু সেইকাৰণে ভাবিছিলোঁ চাদৰ মেখেলা এযোৰ ময়ো পিন্ধি যাম। কিন্তু কালি গ্ৰুপত মেছেজ দিছে চাদৰ মেখেলা মানে কি আজি যোনে যোনে প্ৰগ্ৰেম কৰিব তেওঁলোকেহে চাদৰ মেখেলা মানে কি বেলেগ কলেজ ড্ৰেছৰ বাদে বেলেগ ড্ৰেছ পিন্ধিব পাৰিব, কিন্তু মানে যোনে যোনে একো পাৰফৰ্মেঞ্চ নকৰে তেওঁলোকে নোৱাৰিব বুলি ক'লে। সেইটো কাৰণে নিপিন্ধিলোঁ, হ'লেও লৈ লৈছোঁ কাৰণ মানে মেমে পিন্ধিবলৈ কৈছিলে চবকে, মানে তথাপিও এযোৰ লৈ লৈছোঁ। যদি পিন্ধো আপোনালোকক দেখুৱাম তাত। আৰু নিপিন্ধিলে নাই, মোৰ এনেও মন নাছিলে বাৰু পিন্ধিবলৈ কাৰণ গৰম বহুত ন, সেইটো কাৰণে। তো তেনেহ'লে চাই থাকক ভিডিঅ'টো, মই গৈ লওঁ কলেজলৈ। বাইদেউ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ভুৱনীগুদাম, আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ গুড মৰ্ণিং। আজি 22 অক্টোবৰ। আজি কলেজৰ ছিংগাৰ আহিব আৰু শোভাযাত্ৰা আছে, সেইকাৰণে মোক মেমে এনেকৈ তিৱা ড্ৰেছ পিন্ধিবলৈ ক'লে। তো মই তিৱা ড্ৰেছ এযোৰ পিন্ধি লৈছোঁ। মানে শোৱাৰ পৰা উঠি পেলাই এবাৰ আহি গ'লোঁ বাৰীৰ পৰা। তাৰপিছত আকৌ ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এতিয়াই, কৰি পেলাই এবাৰ বাৰীৰ পৰা আহোঁগৈ, সেইটো কাৰণে আহিলোঁ। কালি ভিডিঅ' কৰা নহ'ল কাৰণ মানে কি নাচিছে কলেজৰ ষ্টুডেণ্টবিলাকে, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। মানে কি সিহঁতে মানে ৰিমিক্স গানত নাচিছে ন, বহুত দীঘল সেইকাৰণে। আৰু মই মানে কালি ফেশ্বন শ্ব' হৈছিলে, ফেশ্বন শ্ব'ৰ ভিডিঅ' কৰিছিলোঁ বেলেগ এটা মোবাইলত, মানে এটাত কৰি পেলাই এটাত কৰিবলৈ থাকি যায়গৈ, সেইকাৰণে কৰা নহ'ল। তো মই লৈ পেলাই আপোনালোকক দেখুৱাম ফেশ্বন শ্ব'খিনি, ইয়াৰ আগত দি দিম। আৰু আজি মোক কেনেকুৱা লাগিছে, মানে একো ষ্টাইল কৰা নাই, নকৰোঁ, চিম্পুলত যাম। চুলিকেইডাল খালি অলপমান বান্ধি কৰি ল'ম আৰু এতিয়া চুলিকেইডাল বান্ধা নাই। এইখিনিতে কিবা এটা উঠি গ'ল, গম পাইছেনে? তো মই ভাবিছিলোঁ কালিৰ ভিডিঅ'টো এক্সট্ৰা কৰিম আৰু আজিৰ ভিডিঅ'টো এক্সট্ৰাকৈ কৰিম, কিন্তু কালি ভিডিঅ' নাই কৰাৰ কাৰণে আজি ভিডিঅ'টো একেলগে দি দিম আৰু দীঘল বেছি নকৰোঁ, অলপমান দেখুৱাম। তাৰপিছত আৰু কালি বহুত টাইম মিটিঙেই হ'ল আৰু
ফাৰ্ষ্ট চেমৰ ল'ৰা ছোৱালীখিনিক অলপমান ৰেগিং চেগিং কৰিলে ভয়তে লুকাই কৰি থাকোঁতে ভিডিঅ' কৰা নহ'ল। যিহেতু ময়ো ফাৰ্ষ্ট চেমৰে হয়, ভয় লাগিলে অলপমান, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। তো তেনেহ'লে আজিৰ ভিডিঅ'টো চাব। আজিৰ ভিডিঅ'ত মানে এই ভিডিঅ'টোতে গোটেইখিনি মই দি দিম। তো তেনেহ'লে ভিডিঅ'টো চাব আপোনালোকে শেষৰলৈকে। আৰু তেনেহ'লে এতিয়া ব'লক। এতিয়া বাজিলে কেইটানো, সোনকালে মাতিছিলে 7টাই বাজিলে। আৰু সোনকালে মানে 8টা বজাত মানে 9টা বজাত মানে শোভাযাত্ৰা হ'ব। তো আমি অলপমান সোনকালে যাব লাগিব, সেইটো কাৰণে সোনকালে ওলাই লৈছোঁ। 7টামান বাজিছে, হোৱা নাই এতিয়া ওলাই আৰু অলপমান বাকী আছে। আৰু ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ, যিহেতু এতিয়া চব শুইয়ে আছে, সেইটো কাৰণে আহিলোঁ। আৰু এতিয়া চব মানে এইফালে চব মানে কি বুলি ক'ম, নিয়ৰ কুঁৱলী, ধান পাতবিলাক তিতি আছে, ভাল লাগিছে। মই উঠনি আহি পেলাই ধুনীয়াকৈ মানে ধান পাতকেইটাৰ লগত খেলি কৰি গ'লোহি। তো আৰু এতিয়া আহিছোঁ, এতিয়া খেলিবলৈ অহা নাই এনেই আৰু। তো ইয়াক চাওক, একো ধৰিবই নোৱাৰে, কুঁৱলী। তো তেনেহ'লে এতিয়া বাই বাই, পিছত লগ পাম। আৰু এতিয়া বহুত বেছি ষ্টাইল কৰি পেলাই যাবলৈ ওলাইছোঁ। মাতপুলিটো খুলি দিব লাগিছিলে। ক'লৈকে যাবি? চাই থাকক ভিডিঅ'টো। Hi guys, আমি গৈ আছোঁ কলেজলৈ। লৈ থাকে মোবাইলটো বহুত গৰমতে কি আৰু লৈ আৰু ন, টমটমত আহিছোঁ আৰু ৰাস্তা বেয়া আৰু আমাৰ গাঁৱলীয়া মানুহ আৰু আমি মানে গৈ আছোঁ কলেজলৈ বুলি। ছেকেণ্ড ডে দুইটা ভিডিঅ' একেলগে কৰি দিলোঁ। ভালে নহ'লে ভিডিঅ'টো বহুত ছুটি হৈ যায়। আৰু যদি মানে বহুত 2 মিনিটৰ তাক কলেজ পালি গৈ পেলাই ভিডিঅ'টো চাই থাকিলে গম পাই যাব। এতিয়া নকওঁ, এতিয়া গ'লে কেনেকৈ আপুনি চাব না ভিডিঅ'। আমি নাছিলোঁ, কালিয়ে নাছিলোঁ, ভিডিঅ' কলেলৈকে নাযাওঁ ভিডিঅ' এক মিনিটৰ দি দিবা। খালি বহুত ভাল লাগিলে ন। এই যে গোলাপ ফুল এপাহ চলি পৰিলে ঐ ৰচোন এই ফুলপাহ পৰি গ'ল। ৰচোন যা, এই বা ফুল পৰি গ'ল। লৈ যা ফুলবোৰ নিবলৈ আহিছোঁ, বতাহত উৰি যাব নহ'লে। ভিডিঅ'টো চাই থাকক, কলেজত গৈ লগ পাম। ফুলো পৰি গৈছে গৈ জমনিয়ে মানে কলেজলৈ ফেচাচ যে একে ফুল চুল পেলাই আহে। সেই ৰাজ্যখনৰ আকৌ জিলা হৈছে নগাঁও জিলা এখন সৰু অঞ্চল, য'ত নগাঁৱৰ ওচৰে পাজৰে আছে আৰু আমাৰ তুলসীমম বুলি কয়, তাত জন্ম লাভ কৰিছোঁ। মোক জন্ম দিছে মোৰ মা দেউতাই, তেওঁলোকে বহুত চেষ্টাৰ ফলত মোক জন্ম দিলে। এতিয়া জন্ম দিয়াৰ পিছত 6 বছৰ যেতিয়া হৈ গ'ল, তেতিয়া অংগনবাড়ীত দি দিলে। অংগনবাড়ীত এতিয়া কি কৰিম আৰু, প্ৰথমে এইবিলাক মেৰিগ'ল্ড বিস্কুট তেতিয়া আহিছে, পাৰ্লেজি মেৰিগ'ল্ড বিস্কুট, সেইখিনি খাই মানে অংগনবাড়ী পাৰ কৰিলোঁ। তেতিয়া একো নাজানো আৰু, যাব লাগে যে খিচিৰি দিব বেগটো লৈ, সেইটো মেইন আৰু। তাৰপিছত LP স্কুল পালোঁ। LP স্কুলত তেতিয়া 5ম মানলৈকে আছিলে। তেতিয়া মেইন কথা নাজানো যে 12:15 বেল মাৰিব, আমি চবেই কাঁহীখন লৈ যাব লাগে বাৰান্দালৈ।
তো মই 12:15 বজাৰ লগে লগে কাহিখন লৈ বাহান্দা পাই যাওঁ আগে ভাগে চিটটো লওঁ মানে ভাত য'ৰ পৰা আৰম্ভ হয় সেইটো মোৰ মেইন তাৰপিছত ষষ্ঠ মানৰ পৰা দশম মানলৈ পঢ়িলোঁ মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িছোঁ নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় সেই দুবছৰ কি হ'ল দুবছৰ লকডাউন বুলিয়ে গ'ল লকডাউন মানে গোটেই দুবছৰ মই মাত্ৰ 16 দিন কলেজ আহিছোঁ তাৰ বাহিৰে আৰু এতিয়াতো আমাৰ আগৰ যিটো বেটছ আছিলে সিহঁতৰ মানে পৰীক্ষাবিলাক নহ'ল মানে অনুদানত পাছ কৰাই দিয়াৰ নিচিনা যে চিষ্টেম এটা আহিছিলে সেইটো মানে দি দিলে তাৰপিছত আৰু আমাৰতো এতিয়া আমি অনিশ্চয়তাত আছোঁ যে পৰীক্ষা হ'বনে নহয় তাৰপিছত পৰীক্ষা আগদিনা প্ৰতিদিন টাইমত তেনেকৈ প্ৰেক্টিছ কৰিবলৈ সময় নাপালোঁ কৰ্মত বুজি থকাৰ কাৰণে যদি কিবা ভুল হয় ক্ষমা কৰি দিব আৰু গম পাইছে যে কিমান বিজি কামত দেখিছে আপোনালোকে গতিকে প্ৰেক্টিছ কৰিবলৈ সময় নাপালোঁ তথাপিও গাব ওলাইছোঁ আপোনালোকৰ সাহসতে সকলোৱে সহযোগিতা কৰিব আৰু ঠিক আছে কৰিব নাই
Kod muli. Sao bang